হেল্ল' ফ্ৰেণ্ডছ, ৰান্ধনি হাল চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আচাৰৰ মছলাৰে বনোৱা মুৰ্গীৰ মাংসৰ ৰেচিপি, আৰু এইটো কম তেল দি বনোৱা হয়। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মিঠাতেল গৰম কৰি ল'লোঁ, আৰু এতিয়া প্ৰথমতে ইয়াতে 3টা পিঁয়াজ দি লৈছোঁ। এইখিনি ভাজি ল'ম। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। পিঁয়াজখিনি যেতিয়া কোমল হৈ যায় তাৰপিছত ইয়াতে আদা নহৰু বটা দি দিছোঁ। ডাঙৰ চামুচেৰে প্ৰায় 1 চামুচমান হ'ব। এইখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম, আৰু লগতে পিঁয়াজখিনিও যাতে অলপ ৰঙচুৱা হৈ যায়। এইখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াতে মুৰ্গীৰ মাংস দি দিছোঁ, প্ৰায় 1 কেজিমান হ'ব, আৰু টুকুৰাকেইটা অলপ ডাঙৰকৈ কাটা হয়। গোটেইখিনি এবাৰ লৰাই লৈছোঁ। এতিয়া এইখিনি প্ৰথমতে নিমখ দি ভাজি ল'ম। আগতে মছলাখিনি নিদিওঁ, কাৰণ তেল যেতিয়া কমকৈ দিয়া হয় মছলাখিনি দিলে সোনকালে লাগি ধৰে। গতিকে নিমখ দিয়ে প্ৰথমতে আধা সিজাই ল'ম। ঢাকন মাৰি ৰাখি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ, আৰু তেতিয়ালৈকে মছলাখিনি ৰেডি কৰি লওঁ। মছলাৰ পৰিমাণটো দেখি ভয় নাখাব। এইখিনি মছলা অকল মাংসৰ কাৰণে নহয়, মই এইখিনি ষ্ট'ৰ কৰিম সেইকাৰণে বনাই লৈছোঁ। বগা সৰিয়হ 3 চামুচ ডাঙৰ চামুচেৰে, ৰঙা সৰিয়হ 2 চামুচ, লগতে জিৰা লৈছোঁ 3 চামুচ ডাঙৰ চামুচেৰে, ধনিয়াৰ গুটি লৈছোঁ 3 চামুচ ডাঙৰ চামুচেৰে, আৰু চফ গুটি লৈছোঁ 2 চামুচ ডাঙৰ চামুচেৰে, কালজিৰা আধা চামুচতকৈ অলপ কম, লগতে মেথি আধা চামুচতকৈ অলপ কম, শুকান জলকীয়া কেইটামান। এইখিনি এতিয়া ল' ফ্লেমতে ভাজি ল'ম। যদি মাংসৰ কাৰণে আপোনালোকে মছলাখিনি বনায় তেতিয়াহ'লে অলপ কমকৈ ল'ব। লগতে ইয়াতে ইলাচি, ডালচেনি আৰু লঙো লৈ ল'ব পাৰে। এইটো মছলা আচাৰৰ কাৰণে ব্যৱহাৰ কৰিম, আৰু লগতে মই মাংস বনালে এনেধৰণে দিওঁ, সেইকাৰণে এইটো এনেদৰে ভাজি ষ্ট'ৰ কৰি থওঁ। লৰাই থাকিব যাতে মছলাখিনি জ্বলি নাযায়। যেতিয়া অলপ অলপ গোন্ধ আহে আৰু সেমেকা ভাৱটো মছলাৰ গুচি যায়, লগে লগে নমাই ল'ব। কেৰাহীত ৰাখি নিদিব, নহ'লে জ্বলি যাব। আৰু সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছতহে গুড়ি কৰি ল'ব, নহ'লে ইয়াতে ভাপৰ পানীটো পৰিলে মছলাখিনি ষ্ট'ৰ কৰিব নোৱাৰিব। কিছু সময়ৰ পিছত মাংসখিনি এবাৰ চেক কৰিম। এইখিনিৰ পৰা পানী ওলাইছে, আৰু এতিয়া আলু এটা দি দিছোঁ ডাঙৰ চাইজৰ। আলুখিনি আগতে ভাজিও ল'ব পাৰে, কিন্তু মই একেলগতে দি দিলোঁ। এইখিনি পুনৰ ঢাকন মাৰি ৰাখি দিম। গেছৰ ফ্লেমটো কিন্তু এতিয়ালৈকে মিডিয়াম ফ্লেমতে ৰাখিছোঁ। কিছু সময় হৈ গ'ল, মাংসখিনিয়ে তেল এৰিছে, আৰু যদি আপোনালোকে তেলটো বেছি হোৱা যেন পায়, মাংসখিনি সিজি উঠাৰ পিছত তেলটো বাতি এটাত ৰাখি দিব পাৰে, আৰু সেইখিনি আপোনালোকে ভাজিত ব্যৱহাৰ কৰিব পাৰিব। ইপিনে মছলাখিনি ঠাণ্ডা হৈ গ'ল সম্পূৰ্ণ। এটা মিক্সিং জাৰত লৈ লৈছোঁ, আৰু অকণমান মিহিকৈ গুড়ি কৰিম। আচাৰত দিয়া মছলাখিনি অলপ গোটাকৈ ৰাখোঁ, কিন্তু যিহেতু এইটো মাংসৰ কাৰণে বনাইছোঁ গতিকে অকণমান বেছি গুড়ি কৰি ল'ম। এই মছলাটো ভালদৰে ৰাখিলে আপোনালোকে আচাৰতো দিব পাৰিব, লগতে যেতিয়া মাংস বনাই এনেদৰে বনাই খাই চাব পাৰিব। খুবেই টেষ্টি হয়, লগতে চব্জিতো ব্যৱহাৰ কৰিব পাৰে। এইখিনি তেল উলিয়াই ৰাখিছিলোঁ। যেতিয়া মাংসখিনি ভালদৰে সিজি যায় তাৰপিছত উলিয়াব, নহ'লে মাংসখিনি আধা ভাজা হৈ থাকিব। আৰু একেবাৰে গোটেইখিনি উলিয়াই নিদিব, অলপ অলপ তেল ৰাখিব, কাৰণ মাংসৰ টেষ্টটো নহ'লে একেবাৰে নাইকিয়া হৈ যাব। এতিয়া ইয়াতে বিলাহী এটা দিছোঁ, এইটো অপশ্যনেল হয়। গুটিখিনি এৰুৱাই দিছোঁ, আৰু সিজিবৰ কাৰণে অলপ সময় ঢাকন মাৰি ৰাখি দিছোঁ, যাতে বিলাহীখিনিও কোমল হৈ যায়। বিলাহীখিনি প্ৰায় গলি গৈছে। এতিয়া ইয়াতে বাকী মছলাখিনি দি দিম। মছলাখিনি দিও যিহেতু অলপ সময় ভাজিব লাগিব। ইয়াত দিছোঁ হালধিৰ গুড়ি প্ৰয়োজন অনুসৰি, লগতে আচাৰৰ মছলা সৰু চামুচেৰে 2 চামুচ, এইমাত্ৰ বনাই লোৱা মছলাখিনিৰ পৰা, আৰু দিছোঁ গৰম মছলা আধা চামুচতকৈ অলপ কমকৈ, আৰু চিকেন মছলা দিছোঁ। এইটো অপশ্যনেল হয়, থাকিলে আপোনালোকেও ল'ব পাৰে। অকল আচাৰৰ মছলাটোও বনাব পাৰে। এইখিনি এতিয়া ঢাকন মাৰি ৰাখি দিম অলপ সময়ৰ কাৰণে। একেবাৰে তেলটো নিগৰি ওলাইছে আৰু শুকান হৈ গৈছে। এইখিনি এতিয়া ঢাকনি নিদিয়াকৈয়ে অলপ সময় ভাজি ল'ম, যাতে মছলাখিনি ভালদৰে ফ্ৰাই হৈ যায়, কিন্তু জ্বলিবলৈ নিদিব। অলপ ফ্ৰাই কৰাৰ পিছতে ইয়াতে পানী লৈ লৈছোঁ। যিহেতু মাংসখিনি সিজি গৈছে সেইকাৰণে বেছি পানী নলওঁ, আৰু ইয়াতে গৰম পানী ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি লৰাই ঢাকন লগাই দিম। আৰু জলকীয়া দিছোঁ 2টা। আপোনালোকে যিমানখিনি জ্বলা খাব বিচাৰে তাৰ হিচাপত ল'ব। ঢাকনিখন লগাই গেছৰ ফ্লেমটো মিডিয়াম আৰু ল'ৰ মাজত ৰাখিছোঁ। কিছু সময়ৰ পিছত দেখুৱাইছোঁ, এইখিনি ডাঠ হৈ গৈছে, আৰু ঠাণ্ডা হ'লে যিহেতু আৰু অলপ শুহিব, গতিকে লগে লগে নমাই লৈছোঁ গেছৰ পৰা, আৰু কেৰাহীত নাৰাখি বাতি এটাত নমাই ৰাখিম, নহ'লে আৰু বেছি ডাঠ হৈ যাব। আচাৰৰ মছলাটোৰে যদি এনেদৰে আগতে মাংস বনাই খোৱা নাছিল তেতিয়াহ'লে বনাই চাবচোন। যদিও তেল কমকৈ দিয়া হয়, খাবলৈ খুবেই টেষ্টি হয়,
আৰু এতিয়া যিহেতু বৰষুণৰ বতৰ গতিকে অকণমান জ্বলা মছলা দি মাংস বনালেহে খাবলৈ ভাল লাগে যদি ৰেচিপিটো চাই এতিয়ালৈকে ভাল পাইছে প্লিজ লাইক এটা কৰি দিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটোতো ক্লিক কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ